বাচ্চাৰ কাৰণে জ্ঞান আমাৰ কাৰণে নহয় ইয়াতে উঠব পারবো তো হে গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল গুঞ্জিত ব্লগস। তো আজি যাই আছো গংগা যমুনা রিজর্ট। এখন রিজর্ট আছে মুকালমুৱাত, আমাৰ পৰা বেছি দূৰ নহয়, 25 কিলোমিটাৰমান হ'ব নেকি, 25 কিলোমিটাৰ হ'ব লাগে না মুকালমুৱা। তো যাই আছো ৰিজৰ্টখনত, আজি ৰিজৰ্টখন এক্সপ্ল'ৰ কৰিম ধুনীয়াকৈ। আৰু মোৰ লগত বিকাশ আছে, বিকাশ বলক আমি আপোনালোকক দেখাওঁ। তো বলক ভিডিঅ'টো আৰম্ভ। তো গাইজ আহি পালোঁ গংগা যমুনা ৰিজৰ্ট, আৰু ভিতৰৰ পৰা আগত আছোঁ মই। তো এইখনে হৈছে, ভালকৈ দেখাই আছোঁ বেক কেমেৰা দি। তো চাই থাকক ধুনীয়াকৈ। তো গাইজ তামাম ৰ'দ দি আছে, তো ৰ'দৰ কাৰণে একো কৰিব মন যোৱা নাই। তথাপিও দেখাই আছোঁ আপোনালোকক, চাই থাকক। বটিং শ্বুটিঙো আছে সেইফালে, তো বটিং কৰিব ট্ৰাই কৰি চাম যদি চলি আছে বটিং। তো এইফালে পাৰ্কখন, এইখন পাৰ্ক এখন আছে। এইফালে ফটো চটো আহিলে উঠা পাৰিব, বঢ়িয়া ফটো উঠাৰ কাৰণে বঢ়িয়া জেগা এইফালে। কিন্তু এই ৰ'দত ফটো ভাল নহ'ব, ৰ'দ নহয় টাইমত আহিব লাগিব ফটো উঠা লাগিলে। বাচ্চাৰ কাৰণে জ্ঞান আমাৰ কাৰণে নহয়। ইয়াতো বিয়া পাৰিম, ইয়াতে আমিও বিয়া পাৰিম।
ইয়াতে উঠিব পাৰিব কিন্তু আমাৰ এই স্পাইডাৰমেন উঠছে ওপৰত হা চিঙি নপৰে ইমান টাইটকৈ বান্ধা আছে ক'ত চিঙি মাৰিব এই স্পাইডাৰমেন ওপৰত উঠছে হা এই ইয়াতে ঘাঁহৰ মাজত পৰিবি হাত ভৰি ভাঙবা নাগে নামি তলতো টায়াৰ আছে না টেনশ্যন নাই দুখ পাবি কিন্তু তো গাইজ মানে কথা এটা গেল মানে বটিং বন্ধ হৈ গৈছে বৰ্তমান বটিং কৰিম বুলি ভাবিছিলোঁ আৰু বটিং কৰা নহ'ল আজি তো এলাখান জুলনা চুলনা উঠি যাওঁ তো কাৰ না কি বিকাশ জুলনা চুলনাতে উঠো আৰু নাহতে উঠা নহ'লে কৰোণাৰ কাৰণে মানে বন্ধ কৰি থৈছে বটিং চটিং ইফালে ৰেষ্টুৰেণ্টটো কৰোণাৰ কাৰণে বন্ধ তো সেইটো কাৰণে নহ'ল আৰু আজি আৰু পিছত আহিব লাগিব একদিন পাৰিলে ফটোশ্বুট কৰিব একদিন পাৰিলে আহিব লাগিব না কি ফটোশ্বুটৰ কাৰণে বেষ্ট প্লেচ আৰু আপোনাৰ প্ৰি ৱেডিং শ্ব'টো এতিয়া মজা মজা লোকেশ্যন আছে কিছুমান মই দেখাই আছোঁ লোকেশ্যনখিনি প্ৰি ৱেডিং শ্ব'টোৰ কাৰণে মজা হয় চাইখিনি তো চাই থাকক দেখাই আছোঁ কি ছাগল পাই কি ছাগল বিকাশ না খেদি আহিবে নহয় কি বেলেগ ভিডিঅ' এইটো ডাগ হাউচ তো এটা সঁচাকৈ বহুত ধুনীয়া পৰিৱেশ মুকালমত আছে নতুনকৈ খুলিছে ৰিজৰ্টখন বেছি দিন হোৱা নাই খুলিবা তো খোলাৰ পিছৰ পৰাই লকডাউন তো সিমানখিনি সেই হোৱা নাই আৰু ৰিজৰ্টখন তো লাহে লাহে হ'ব আপোনালোকে আহক চাওক একবাৰ আৰু ৰাতি থকাৰ ব্যৱস্থা কৰা আছে ইয়াতে কেম্পেইনিং কৰিব পাৰিব ৰাতি ধুনীয়াকৈ বৰ্তমান বন্ধ কৰোণাৰ কাৰণে খোলা দিলে আহক আহি কেম্পেইনিং কৰক ৰাতি থাকক আৰু খোৱাৰ ব্যৱস্থা ইয়াতে হ'ব হোটেল চোটেল চব আছে ইয়াতে ৰেষ্টুৰেণ্ট আছে ভিডিঅ'টো ইমানখিনিয়ে আছিল ভিডিঅ'টো কেনেকৈ জনাব লাইক কৰিব কমেণ্ট কৰিব আৰু নতুন যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব তো লগ পাম অন্য এটা ভিডিঅ'ত তো বাই বাই